হেল্ল' দোস্ত, এয়া আজি আমি আপোনাৰ জামুকৰ চাটনি খাব আহিলোঁ। আৰু এয়া চাওক, জামুক লৈ আহিলোঁ বজাৰৰ পৰা। তাক ধুনীয়া কৰি তাক বইলত ৰাখি থোৱা হৈ আছে, কাৰণ বজাৰৰ বস্তু যিহেতু। তাৰ লগতে আপোনাৰ এয়া আপোনাৰ 4টা নেমু পাত অনা হৈছে, তাৰ টেষ্টটো আৰু বাঢ়িব মানে। নেমু পাত 4টা কটা হ'ল, আৰু ইয়াৰ লগত চাওক নিমখ, জলকীয়া, আৰু এতিয়া জলকীয়া কটা হৈ আছে। তাকো কেঁচা জলকীয়া নহয়, কিন্তু ভোট জলকীয়া হয়তো। আৰু এইটো আপোনাৰ হৈ গ'ল নিমখ, ধনিয়া পাত, ভোট জলকীয়া, চব মিক্সিং কৰা হৈছে। তাৰপিছত ধুনীয়াকৈ মিক্সিং কৰি আছে এয়া। আৰু আপোনাৰ ইয়াৰ লগত আহি গ'ল জামুক। জামুকটো দিয়া হৈ আছে এতিয়া, আৰু এইটো চাওক গোটেইখিনি একেলগত মিক্স কৰা হৈ আছে। আৰু চাওক কি ধুনীয়া কৰি মিক্স কৰি আছে। আৰু এইটো আপোনাৰ লাষ্ট টাইমৰ পৰা এটা